আমি এই ৰিগাৰ্ডিং কেছত আমি অকল যিটো গাড়ী লৈ গৈছিলে তাৰ পৰা কোনো টিপি পোৱা নাই, আমি বিনা টিপিত গৈছিলোঁ। সেই হিচাপত আমি গাড়ীটো ধৰিব লগা হ'ল, পিছত চিজ কৰিব লগা হ'ল, কেছ ৰেজিষ্টাৰ কৰা নাই। তদন্ত কৰি কোন ইনভলভমেণ্ট আছে, কি আছে, গোটেই কথা ওলাব। এতিয়া একদম জাষ্ট কেছ ৰেজিষ্টাৰ হৈছে, তদন্ত কৰি 16 তাৰিখ অমাৱস্যী 100 PS এখন গাড়ী চাংগুলি ৰোডত পোৱা পাৰিছিলে, যিটো গাড়ী পাত্ৰ বগা পাত্ৰ, যিটো কোৱাৰ্জ বুলি কয়। প্ৰিলিমিনাৰী ইনকুৱাৰী পাইছিলে যে উইদাউট টিপি গাড়ীখন লৈ আছিল। গাড়ীটো ধৰি ৰাখি প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন কৰাৰ কাৰণে এইটো আমাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট যিটো ডাইৰেক্টৰেটক সিহঁতক ইনফৰ্মেশ্যন দিয়া হৈছে বাৰমেলি। সিহঁতে ভেৰিফাই কৰি দেখিলে যিটো টুনাইটো এইটো সিহঁতে FIR এখন 17 তাৰিখ FIR এখন দিলে। সেইমৰ্মে তাৰ পিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিব লগা হ'ল, যিহেতু এইটো কোনো টিপি নাই। আমি 100 PS কেছ নম্বৰ 15 of 2023 কেছটো ৰেজিষ্টাৰ কৰিলোঁ আণ্ডাৰ ছেকশ্যন 447, 379, 411 IPC, যিটো ছেকশ্যন 21(4), 21 clause 4 MMDR 1957। ইমানেই কথা। এতিয়া তদন্ত চলি আছে, কেছটো তদন্ত কৰি কোন কোন ইনভলভ আছে, প্ৰিলিমিনাৰীটো ড্ৰাইভাৰ এজন আছে, তাৰ ভিতৰতো কোন আছে না আছে সেইটো আহিব। আমাৰ SI সত্যজিৎ বৰাক দেওয়া হৈছে তদন্ত কৰাৰ কাৰণে। তেখেতে তদন্ত কৰি চূড়ান্ত প্ৰতিবেদনটো আপোনালোকক টাইমত জনোৱা হ'ব। থেংক ইউ।